কবিতাৰ শিৰোনাম হাই অসমীয়া। কথা ৰাজপ্ৰীতম বৰদলৈ। আবৃত্তি ফুলমাই দত্ত। হাই অসমীয়া। শংকৰ মাধৱৰ ভূমি একতাৰ হেইজৰি চিঙি থান বান কৰি চিঞৰিছ আজি একগোট হ বুলি। মাটি কাঢ়িছে বহিৰাগতই জাতিটো ৰৈছে ওলমি। সংস্কৃতিত হৈছে দুৰ্নীতি ভাষাটোৰ হেৰাইছে থৰ কাচুটি। স্বতন্ত্ৰতা লাগে স্বীকৃতি লাগে লাগে স্বায়ত্ততা। গঠন হৈছে সংগঠন নাম লৈ জাতীয়তা। প্ৰতিশ্ৰুতি দি হাজাৰ জাতি মাতি ৰক্ষাৰ কাহি নিচলাৰ আহাৰ বেচিছ ভূমি খিলঞ্জীয়াৰ। নেতাৰ উদ্দেশ্য গাদী পাৰ কৰি নিৰ্বাচনী বৈতৰণি। যদিও যায় জাতি তথাপি ৰবগাদী। ক্ষমতাহে মুখ্য বাকীবোৰ গৌণ। বান্দোলৰ লোভত সিহঁতবোৰো মৌন। জনতা হৈছে পুতলা বিক্ৰী কৰি বাক স্বতন্ত্ৰতা। নাখিছে অধিকাৰ কৰি প্ৰয়োগ ক্ষমতাৰ। সংবিধানো সুপ্ত ন্যায়বোৰো লুপ্ত। আমি অসমীয়া নহওঁ দুখীয়া। চকু মেলি চোৱা এবাৰ সঁচাই চহকিনে আজিৰ অসমীয়া।